আজি দেওবাৰ ঘৰৰ ওচৰতে বজাৰ এখন আছে য'ত গাহৰি মাংস পায়। বলকচোন আজি গাহৰি মাংসকণ খাবলৈ মন গ'ল, গাহৰি মাংসকণ বনাওঁ। প্ৰতি দেওবাৰে আমাৰ ঘৰৰ পৰা অলপ দূৰত তেতুনবাৰী নামৰ ঠাইত য'ত এখন বজাৰ বহে তাত কাটে গাহৰি। মই আহোমৰ ল'ৰা, গাহৰি খোৱাটো আমাৰ কাৰণে ইমান ডাঙৰ কথা নহয়, পিছে কোনোবাই বেয়া পাবও পাৰে, তথাপিও ভিডিঅ'টো চাওঁ বুলি আশা ৰাখিলোঁ। আজি সাধাৰণভাৱে যেনেকৈ গাহৰি বনাই তেনেকৈ বনাম। প্ৰথমতে বিলাহী কেইটামান কাটি ল'লো, আদা নহৰু ধুনীয়াকৈ খুন্দনাত খুন্দি ল'লো। তেন্তে এতিয়া বলক বনাওঁ। ঘৰত পিছে গাহৰি খোৱা মানুহ দুই এজনহে, মানে মই আৰু দেউতাৰ বাদে কোনোৱে নাখায়। প্ৰথমতে কলা কেৰাহী এটা বহাইলো। বহুতে প্ৰশ্ন কৰে যে কলা কেৰাহী হ'ব লাগিব নেকি? য়েছ লাগিব, কলা কেৰাহী বাদে বেলেগ কেৰাহী ল'লে নহ'ব। এই নাই এনেই কৈছো। গাহৰি তেলকেইটা দি লৈ তাৰ পৰা তেল অলপ উলিয়াই লৈ পিঁয়াজ নহৰু দি লৈ ধুনীয়াকৈ ভাজি ল'লো। আৰু লগতে এড কৰি দিছো বিলাহী টুকুৰা কেইটা, আলু এটা আৰু এটা গোটা পিঁয়াজ। আদা নহৰু পিছে খুন্দি দিছো, খুন্দি দিলে সোৱাদটো অকণ বেছিয়ে ভাল আহে। লাহে লাহে অলপ ফ্ৰাই হওঁতে তাতে হালধি, নিমখ, নানা ধৰণৰ মা মছলা সকলোবোৰ দি দিছো। পিছে লগতে মই জোল বনাব বিচাৰিছো, সেইকাৰণে পানী দিছো। আপোনালোকে নিদিলেও হ'ব, তেতিয়া ড্ৰাই ফ্ৰাই হ'ব। তাৰ পাছত অলপ উতল অহা লাগিলে মাংস প্ৰায় হৈ গৈছে আৰু এতিয়া মই ধুনীয়াকৈ বাঢ়ি লওঁ দেই। খাবলৈ ৰাইজ ৰখি থাকিব নোৱাৰি, গাহৰি মেইন। আপোনালোকৰ গাহৰি কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব নাপাহৰিব। পিছে গাহৰি নেক্সট ৰেচিপি কি লাগে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। আজিলৈ বাই।